हेलो गाइस আজি আপোনালোকৰ আগত মোৰ थोडासा एक घटना याद आ गया वो बताने के लिए आया हूँ ठीक है क्लास 6 কথা সেইদিনা আছিল আছামিজ ক্লাছ তাৰপিছত আছামিজ মেম অহা নাছিল সেইদিনা আহিলে প্ৰিন্সিপাল ছাৰ ঠিক আছে তাৰপিছত আমি আছিলোঁ লাষ্ট বেঞ্চত তিনিটা তাৰপিছত আমিতো বেক বেঞ্চাৰ আমি সংসাৰ কথানো কিনো জানো এনেই স্কুল যাব লাগে গৈ আছোঁ আৰু তেতিয়া তাৰপিছত ছাৰে দিলে বাক্য ৰচনা কৰিবলৈ প্ৰথম দিলে কি ধুতৰ পচলা তাৰপিছত আমাৰ একদম মূৰত বহি থকাতে ধুতৰ পচলা লিখিছে কি ৰামে ঘৰত বহি ধুতৰ পচলা কাটি আছে ধুতৰ পচলা কাটি আছে ন তাক যোনটো ছাৰে তাৰপিছত পচলা খোৱালে নহয় আৰু তাৰপিছত আছিল তাৰপিছত আছিল বাক্য ৰচনা হেৰি আলাসৰ লাৰু তাৰপিছত তাৰ ছাইডতে লিখিছে কি ৰামে ঘৰত বহি আলাসৰ লাৰু খাই আছে তাৰপিছত ছাৰে তাক যোনটো ৰামলীলা দেখালে নহয় এতিয়াও চাগে সেই লীলাখন পাহৰাই নাই তাৰপিছত আছিলোঁ মই তাৰপিছত বাক্য ৰচনাও আছিলে হাত মানে বজাৰ মই ভাবিলোঁ আৰু এইখন বুলি আৰু তেতিয়া মটু পাতলু খুব চাইছিলোঁ তাততো একদম চুইংগাম নামৰ এটা আছিলে নাই এইটো কৈ থাকে কানুন কে হাত বহুত লম্বে হে মই ভাবিলোঁ কানুন কে হাত বহুত লম্বে হে মই লিখি দিলোঁ পুলিচৰ হাত বহুত দীঘল তাৰপিছত ছাৰৰ দীঘল হাতখন আহি যোনটো কাণ চেপা পৰিছে নহয় তাৰপিছত যোনটো ৰাগ টানিছোঁ নহয় ৰাণু মণ্ডললৈকে হাত চা তাৰপিছত আৰু আন্তৰাষ্ট্ৰীয় হৈ গ'ল নকৈছোঁ আৰু সৰু আৰু এইবোৰ ঘটনা ইয়াদ आता है कभी कभी बोल देता हूँ टाटा बाय बाय लव यू गाइस